হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ' লৈ অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ অভিনয় চাই আপোনালোকেও নিশ্চয় ভাল পায় আৰু আজি হৈছে প্ৰস্তুতি পৰাশৰ কন্যা প্ৰাজনাৰ উপজা দিন আৰু এই উপজা দিনৰ দিনাখন প্ৰস্তুতি পৰাশৰে নিজৰ জীয়ৰীক এটি সুন্দৰ মেছেজ দি জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছে এটি সুন্দৰ তেওঁ দুখাৰিমান লিখিছে গতিকে কি লিখিছে হেয়া মই আপোনালোকক দেখাই দিব বিচাৰিম গতিকে প্ৰস্তুতি পৰাশৰে লিখিছে এগৰাকী নাৰী যেতিয়া মাক হয় তেতিয়া সেই গৰাকী নাৰীৰ দ্বিতীয় জন্ম হয় অনন্য ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা উপলব্ধিৰে সমৃদ্ধ হৈ মাক হোৱাৰ দায়িত্বখিনি মোৰ বাবে কঢ়িয়াই অনা আতুল ঢোল মোৰ পৃথিৱীখনৰ আলফুল স্নেহপূৰ্ণ অনুভৱ হিয়া প্ৰাজনাৰ আজি উপজা দিন তাইৰ বিশেষ দিনটোত মোৰ নিনাদৰে প্ৰকাশ কৰিব পৰাকৈ এইখিনি শুভকামনাৰ সংলাপ নাই মাতৃ হিচাপে ময়ো ক'তো ব্যতিক্ৰম নহয় প্ৰতি সময় মোক সমৃদ্ধ আৰু আদৰেৰে অন্যতম কৰি ৰখা হিয়াৰ বাবে প্ৰতি খোজতেই এয়া শুভ ইচ্ছা লৈ ফুৰোঁ মোৰ নিজানৰ মাজৰ ভাল পোৱাৰ কোলাহলেই যে তাই মোৰ বাবে বন্ধু অভিভাৱক কত যে কি তাইৰ ভাল হওক ইচ্ছাৰ আকাশত তাই মাটিৰ খামুচ নাপাহৰি উৰিবলৈ শিকক তাইৰ বিশেষ দিনটোত আপোনাসৱৰ আশীষ বিচাৰিলোঁ অলেখ ৰং আৰু সেউজীয়াৰে তাই মানুহ হৈ থকাৰ অনুভৱেৰে চহকী হওক শুভ জন্মদিন হিয়া গতিকে ময়ো আমাৰ সকলোৰে তৰফৰ পৰা প্ৰস্তুতি পৰাশৰ জীয়ৰী হিয়ালৈ জন্মদিনৰ বহুতো শুভকামনা জনাইছোঁ আৰু আপোনালোকেও যেন কমেণ্ট ছেকশ্যনত তেওঁক বাৰ্থডে উইশ কৰি দিয়ে চ' ভিডিঅ'টো ইমানেই আছিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব থেংক ইউ